हेलो हेलो रोहन হয় নে হয় ইউটিউবত ভিডিঅ' বনোৱা বনাও কি মানে তুমি এদিন রোজ কৰা এদিন শর্ট ফিল্ম বনোৱা মানে কি শর্ট ভিডিও বনাও মানে বনাও আৰু মানে রোজ ভিডিঅ' বনালে এটা বনোৱা ন এই দুটাই বনাব পাৰি একো নাই যিকোনো চলিলে হ'ল মানে কি তোমাৰ কাৰণে মই কি ৰিচাৰ্জ কৰি থৈছো নেকি হা তোমাৰ কাৰণে ৰিচাৰ্জ কৰি থৈছো নেকি কেলে ক'লা কথাটো ৰোজ ভিডিঅ' বনাবা এদিন শর্ট ফিল্ম বনাবা মানে তোমাৰ ভিডিঅ'কে মই পাইয়ে থাকো আৰু মানে হৈছে কি আৰু নাই একো হোৱা নাই কি হ'ব আৰু দুটাই মিলি মিলি আহি থাকিব এতিয়াৰ পৰা বাকি গম পালো বাৰু মানে শর্ট ভিডিও নচলে সেইকাৰণে বাৰু ৰস্তে বনাম এতিয়া বাৰু ৰস্তে আহিব যিকোনো এটা বনোৱা ন ৰস্তে আহিব এতিয়াৰ পৰা রোজ বনালে রোজ বনাবা শর্ট ফিল্ম বনালে শর্ট ফিল্ম মানে তোমাৰ কাৰণে মই তোমাৰ ভিডিঅ' এদিন রোজ বনাবা এদিন শর্ট ফিল্ম বনাবা তেনেকে বনাই দিবলৈ আৰু মানে প্ৰব্লেম হয় নাই নাই মানে শুনা না মানে চালো মই শর্ট ভিডিও বনাই কেনে চালো তাৰ মানে আগতে দুটামান শুট কৰা আছিল পুৰণা চেনেল এটা আছিল তো তাৰে গানটো চেঞ্জ কৰি নতুন গান দি চালো চলে নে নচলে চলা নাই বেছি সেইকাৰণে ভাবিছিলো চলিলে তাৰ মানে বেলেগ মোৰ সেকেন্ড চেনেল এটা আছে তাতে এৰিলো হয় তাৰ মানে তাৰ হিট মই একদম তোমাক বুজি নাপাওঁ মানে শর্ট ফিল্মো দিয়া মানে হেৰিও দিয়া ৰোজটো কৰা যিকোনো এটা দিবলৈ ট্ৰাই কৰা আৰু এটাই দিম ৰস্তে দিম আৰু মোৰ লগৰ এটা পালো মানে লগৰ এটা ওচৰত আছিলে হ'ব পাৰে লগৰ এটা তেতিয়াহ'লে গম নাপাওঁ আৰু নাজানো ক'ত পালা বাৰু নাম্বাৰটো হ'ব একো নাই বোলো মোক কথাটো কৈ দিও আৰু তাৰপিছত বেয়া পোৱা নাই নহয় নাই কিয় বেয়া পাম তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে ছাবস্ক্ৰাইবাৰ 5k হ'ব আৰু মনিটাইজ নাই মনিটাইজ হৈছে কোৱা প্ৰেংকল বনাই আছিলো দেই হা প্ৰেংকল বনাই আছিলো প্ৰেংকল বনাই আছিলা কি যে কোৱা ন প্ৰেংকল বনাই আছে কি ইউটিউবত এৰিবা নেকি ইউটিউবত মোৰ নামটো কেশৱ দাস গোলাঘাটত ঘৰ হয় পল্লৱৰ নাম্বাৰ লৈছিলো পল্লৱৰ পৰা তোমাৰ চেনেলটোৰ নাম কি আছামিজ মিক্স আপ হয় আছামিজ মিক্স আপ কি বনোৱা ৰ'জ নহয় প্ৰেংকল অনলি দুই এটা আৰু ব্লগ ভিডিঅ' দিও আৰু ঠিকে আছে বনাই থাকা কিপ ইট আপ এদিন আগুৱাই যাবা সকলোৱে আগুৱাই যাব লাগে এইটোৱে বিচাৰো আৰু সকলোৱে আছামিজ মিক্সাৰ বয় চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেন্ট শ্বেয়াৰ বেছি কৰি দিবা ঠিক আছে তেতিয়া ঠিক আছে হ'ব দিয়া